কি কৰি আছ তাতে এ গৰু চাই আছ অ হয় নেকি আছ তই আছং দে জনে তনে কি আতনো হাকাটা হোৱা নাই না মানে নাই গৰুৱে খাই আছে তাকে ৰখি আছং বানপানীও বাঢ়িছে এতিয়া অ খানা কাটিবা আছে হ আছে পকাই নাই ভালকে তহনে সব ঘৰতে খানা কাটিবি ন ঘৰতে মায়া বাবা তনে সবে ঘৰতে কাটিবি আ তাৰপিছত আকৌ বহিব লাগিব তোক আমাৰ খবৰ দিবা আহিছ তই কথাটো জানো না নাজানো তনে বোলে হেৰি হ'ব নহয় মেট্ৰিক পৰীক্ষা হ'ব বুলি তন্ত বাতৰি চাই থাকোঁকে কি বোলে কয় দেখা পালং আৰু কি বোলে কয় ইউটিউবত কিছুমান আপডেট আহি আছে মেট্ৰিক পৰীক্ষা বোলে হ'ব বোলে ডাঙৰ খবৰ লিখাটো তাকে মই বোলো পুনি কৈ থা সংগৰ কি বোলো পঢ়িছে নাই বোলে নাই বা এজনী অকণ নপঢ়াকে থাকিব নহয় ন সেইটো কাৰণে মই ক'বা কেনে আহিছোঁ সি বোলো পঢ়ি আছে নাই নাই বোলে সেইকাৰণে বোলো সেইকাৰণে খবৰটো দি থৈ আমাৰ ঘটনাখন মাতিছিলে মই তাৰপিছত মায়ে ক'লা হেৰি পুনিয়া হেৰিত পথাৰত বহি আছে কৈ তাৰপিছত মই বোলো কিয় কি বুলি কয় সেয়া গৰুৱে ধান খাব সেইকাৰণে তাক পথাৰতে বহাই থৈ দিছোঁ মই বোলো কি বুলি কয় সি মেট্ৰিক পৰীক্ষা দিব তাকে বোলো তেনে বোলে হেৰি বহাই থৈ দিব লাগিব না পথাৰত তাৰপিছতে মায়ে কৈছে হেৰি দে এটা পথাৰতে কি বোলে অকলশৰীয়া জেগাতে বহিব দিছংগোৱা সেই তাৰপিছতে পঢ়াখিনিও ভাবি থাকিব আৰু গৰুখিনিও চাই থাকিব সেইকাৰণে বোলে তোক বোলে তাতে বহিবা দিছে এতিয়া এনেকে বহি থাকিব দিছে কিতাপখন আনিব খুজিছিলাম তই কিতাপখন লগতে লৈয়ে ফুৰিব লাগে তই পথাৰত আহিলেও কিতাপখন ল'ব লাগে তই ক'ৰবাত পাহাৰ খৰি আনিব গ'লেও কিতাপখন লৈ যাব লাগে মহে কামোৰে এতিয়া কি বোলে পৰীক্ষা হ'ব বুলি কৈছে তই একেবাৰে কিতাপখনকে লগতে লৈয়ে ফুৰিবি চাল গৈছে কি বোলে হেৰি পাবি বোলে কা কিয়া সেইকাৰণে কি বোলে তই আছ ইষ্টা নালাগে তেতিয়াহ'লে তই হেৰি কৰিবি লেটাৰখনকে ল'বি নহ'লে চিঠিখনহে লাগে দে হ'ব দে সেইখনকে নহ'বা তই ল'বি দে আৰু কি বুলি কয় সেই 3টা পৰীক্ষা ছাবজেক্টতহে থাকে পৰীক্ষা হ'ব চাগে কি বোলে অসমীয়া ইংৰাজী আৰু এটা থাকে বাছি কেনে ল'বা দিব কিনো বাছি ল'বি হিন্দী চিন্দিকে ল'ব পাৰিবি দে সহজে কি বুলি কয় তাতে ৰচনা চচনাও আহিব হয় অসমীয়াতো ৰচনা আহিব এই অসমীয়া ৰচনা আৰু হিন্দী ৰচনা চব একে এতিয়া কি বুলি কয় তোক যদি হিন্দীতে যদি গৰু বিষয়ে যদি ৰচনাখন আহে তেনে কি বুলি লিখিবি দে গৰু सब मानुह घर में থাকতা হে গৰুৱে 3 লিটাৰ 4 লিটাৰ গাখীৰ দিতা হে মাইকী গৰুৱে পাইছো তাৰপিছত হেনেকে লিখিম তাৰপিছত আকৌ লিখিম আকৌ গৰুৱে গৰু বিকি কেনে हम काम भी करता है ঘৰৰ কাম भी करता है গৰু বিষয় পাইবি নহলে তই ন আৰু কি বুলি কয় হেৰি বানপানী বিষয় আহিবা পাই দে বানপানী লিখিমা পাইবি বানপানী এক সামাজিক সমস্যা হে বানপানী से हम সৰুপে ডাঙৰ হোৱা হে এনেকে লিখিম তাৰপিছত আকৌ হেৰি বানপানীত কেঁচু ওলাত আহে এনেকে লিখিমা তাৰপিছত বৰশী বাটা আহে সেইটো লিখিবি কাৰণ আমি গাঁৱৰ মানুহ হয় নহয় আৰু আমি যিহেতু বানপানীত ডাঙৰ দীঘল হোৱা মানুহ গতিকে আমি সেইটো লিখিবই লাগিব আকৌ লিখিম মুझे कैसे से बहुत डर लगता है সেইটো লিখিবি পাইবি দেখোন তই আকৌ কেতিয়াবা আকৌ কবিতাখনৰ ওপৰতো আহিব পাৰে হয় নে নহয় সেনেকে লিখিবি কবিতা हमारा सिनाकी ठाई है कविता में गधुली गधुली जाता है और सेल्फी भी मारता है गाँव स्वाली बिलाकर লগত जाता है बा धुनिया दे के बोले बहुत सेल्फी ভাল सेल्फी उठते हैं बहुत ভাল सेल्फी उठते हैं ভালে কি বুলি কয় তই এনেকে ৰচনা আহিলে পাইবি নহলে ন ৰচনা কিবা 7 নম্বৰ 8 নম্বৰ না কিবা তেনেকে আহে মই 10 নম্বৰ পৰা 20 নম্বৰ পৰা আনো ৰচনা বা 10 পৰা 20 পাত মই নুকা মানুহ বহুত লিখিবা জানো ৰচনা তাহলে তই কি বুলি কয় ৰচনা পঢ়িব নালাগে ৰচনা তো পাইবি ন আছে বা দে তই কি বোলে এটা ভালকে পঢ়িবি ন কাৰণ ভালকে পঢ়িলিহে আকৌ ভালকে ৰিজাল্ট হ'ব আৰু ভাল ৰিজাল্ট হলিহে তেতিয়াহে ভাল বুলি ক'ব হয় নহয় স্কুটি পাম তেতিয়াহে কাৰণ কিলো মেট্ৰিক পাছ কৰা আকৌ এবছৰ পিছতে আকৌ হায়াৰ ছেকেণ্ডাৰী পোৱাৰ পিছতে আকৌ স্কুটি পাবিয়ে ৰঙা স্কুটিখন পাবিয়ে ন হ'ব দে তই লাগে স্কুটিখন খোজকাঢ়ি যাম কি অটো দূৰ লাগি কলেজত আগৰ দিন নাই আৰু এতিয়া আগতে কিলো খোজকাঢ়ি মানুহে গৈছিলে ন এতিয়া কি বুলি কয় এতিয়া স্কুটি এতিয়া পোৱাৰ পিছত কোনে খোজকাঢ়ি যায় আৰু স্কুটিতে যাবি দে তই একে ভালকে পোৱা তাৰপিছতে আমি কি বুলি মোবাইল এটা লাগিব নহয় মোবাইলে ল'বি তই লাগিব কেনে লাগিব মোবাইল তই কি বুলি কয় হেৰিকে ল'বি নহ'লে এয়া জিঅ' মোবাইল 1500 টকাকে ল'বি জিঅ' মোবাইলখন ভাল জানো ভালে
ফোন চুৰ কৰা পাই চিঠি লিখিব পাই চিঠি লিখ ফোন লেখ তই কি বুলি কয় কাৰোবালৈকে ভিডিঅ' কল কৰ তাৰপিছতে তই কিবা ভইচ কল পঠিয়া চব পাৰিবি তই হ'বা নহ'লে থাকে এটা আনি দিবি হ'বি দে মেট্ৰিক পাছ কৰি তই মেট্ৰিক পাছ কৰিলে মই দিব লাগিব 1500 টকা হ'ব দে দিম দে তই একেবাৰে ধুনীয়াকৈ পাছ কৰিবি আৰু মেট্ৰিকটো ন গতিকে মই দিম দে কি বোলে তই মেট্ৰিক পাছ কৰিলে মই তোক একেবাৰে জিঅ' মোবাইলটো দিম আৰু কি বোলে মোবাইলটো দিয়াৰ পিছত তই আকৌ এইফালে হেল্ল' হাই কৈ নাথাকিবি আকৌ মই ভাল নাপাওঁ মই খালি গেম ভাল পাওঁ গান শুনি ভাল পাওঁ মই এইবিলাক ভাল নাপাওঁ তই আকৌ মই আকৌ মোবাইলটো দিলোঁ তই বোলে পিছত বোলে ঘৰতে সোমাই বোলে হাই হেল্ল' ভাত খালা অমুক কৰিলে তাৰপৰা কৈ থাকিলে আকৌ মোবাইলটো লৈ যাম কিন্তু একবাৰ নকৰিবি বোলে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিব লাগিব হয়নে নহয় তাৰপিছত কি বুলি কয় আমি কি বোলে মামা স্কুটিখন ল'ব লাগিব সেইটোৱে দে সেনেকে তই পঢ়া শুনা কৰি থাকিবি ন দে কি বোলে তই পথাৰতে নহ'লে গুচাই থাকা মই ডাঙৰ দে মই সেইটো খবৰ দিব আহিছিলো মই বোলো পুনি জানি বা গম পাইছে না নাই বা খবৰটো বা হয় নহয় হ'ব দে তই চিন্তাই নকৰিবি কি বোলে যিমান নতুন নতুন আপডেট আহি দিব খবৰ মানে জানি থাকিম মই তোক জনাম দে হ'ব দে তোক মই জনাম দে তই টেনশ্যন ল'ব নালাগে হ'ব দে তই টেনশ্যন ল'ব নালাগে দে হ'ব দে মই যাওঁ দে হ'ব দে হ'ব দে আহি থাকিম দে